বিজেপিয়ে ইউপিপিএলক সমৰ্থন কৰি পেলাই এই বিটিচিত সরকার করার কারণে চেষ্টা করেছিল। অত্যাচার চলাইছিল বিপিএফ রাজনৈতিক দল তথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত, আমাৰ সকলো বিটিচিবাসী ৰাইজৰ ওপৰত আমাক বিশ্বাসঘাতকতা কৰিছে। ইয়াৰ কাৰণে আজি আমি সমগ্ৰ বিটিচি অঞ্চল অসমবাসী যিমান জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী ৰাইজ আছে, এইবাৰ আমি বিজেপিক ইয়াৰ প্ৰতিশোধ আমি লবলৈ গৈ আছো। হিন্দু মুছলমান ধৰ্মক লৈ পেলাই ৰাজনীতি বিভাজন কৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম। ভাষা আৰু জাতি বিভাজন কৰি পেলাই ৰাজনীতি আমাক নালাগে। বিজেপি আমাক বেয়া পোৱাৰ মূল কাৰণটোই হল হিন্দু মুছলমান বিভাজন কৰি ৰাজনীতি কৰাক আমি সমৰ্থন নকৰাৰ কাৰণে বিজেপিয়ে বিপিএফক বেয়া পাইছে। কাৰণ স্বৰ্গীয় ৰাইজ, নিসীমা অঞ্চল তথা বিটিচি অঞ্চলবাসী ৰাইজ আমি বুজি পাওঁ। বিগত দিনবিলাকত বড়ো মুছলমান, বড়ো সান্থাল তথা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ অঞ্চলত এটা গোষ্ঠী সংঘৰ্ষ, ভুল বুজাবুজি, অশান্তি অঞ্চল হিচাপে আমাৰ এই অঞ্চলটো বিখ্যাত আছিল। এই অশান্ত অঞ্চল, গোষ্ঠী সংঘৰ্ষ এইটো আমাক নালাগে। সমগ্র আমি বিটিচি অঞ্চলৰ ৰাইজে আমি অনুতপ্ত হৈছো। আমাৰ মাজত এটা বুজা পৰা হৈছে। আমাৰ সমাজত